কথাটো কওঁ নে? ধুনীয়া লাগিছে কিন্তু আজি দেই। শকত মুখকেইখন বৰ ফুলি গৈছে ন? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু হেপী সোল গংগোত্ৰীজ ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' লৈ আহিছোঁ, য'ত আপোনালোকে দেখা পাব মোৰ 7মহীয়া নিয়মভাগ কেনেকৈ কৰা হ'ল আৰু সেই দিনটো কেনেদৰে পাৰ হ'ল সেইখিনিকে আজি ভিডিঅ'টোত দেখা পাব আপোনালোকে। সেয়েহে আশা কৰিছোঁ লাষ্টলৈকে ভিডিঅ'টো চাই যাব আৰু আপোনালোকে মৰম দি যাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গোপিনীসকল আহি পালে, তেওঁলোকে নাম ল'ব ধৰিছে। ময়ো আহি পেলাই বহিলোহি নামত। ময়ো বোলে শুনিব লাগে পুথিভাগ, সেইকাৰণে ময়ো বহি লৈছোঁ আহি পেলাই। তলত যিহেতু বহিবলৈ অলপ অসুবিধা, এখন টুলতে বহিছোঁ। কি বনাই হ'ল মুনুদা? আৰু ফিছ কাৰী হ'ল, আৰু আলু ভাজি হ'ল, লেবেৰা ভাজি হ'ল, আৰু তোমাৰ পায়স হ'ল, ভাত হৈ আছে, বেঙেনা পকৰা হ'ব, তাৰপিছত মাছৰ খাৰ হ'ল, দালি হ'ল, সেয়া আৰু তেওঁলোকৰ মনৰ কিবা যদি ভাবো আছে, সেই ভাবো পূৰণ কৰি ঘৰটো কাৰতো দেৱৰ পৰিত্ৰাণ কৰি তেওঁৰ লগতে গোটেই ঘৰখনৰ যদি কোনোবাই দুখ আছে তোমাৰ ওচৰত সেই সকলোকে তেওঁ নিষ্ঠাৰ কৰি নিৰাপদ নিৰ্বিঘ্নে আগলৈকে তোমাৰ চৰকাৰে ভক্তি প্ৰদান কৰি সকলোকে মালিকা ভালে ঘূৰাই ঘূৰাই প্ৰাৰ্থনা। ইয়াৰ পিছতে গোপিনীসকলক মূৰত তেল দিলোঁ আৰু সধবা কেইগৰাকীক সেন্দুৰৰ ফুট দিয়া হ'ল এটা এটা। বমাক দি দিলে হ'ল। সেন্দুৰহে
সেইকাৰণে কৈছো আমাৰ বুঢ়ী গোপিনীৰ ওচৰত বহি আছে। হ'ল ইয়াৰ পিছতে আহিলে এটা নিয়ম, বাতি ৰঙা নিয়ম। দুখন কাঁহীত এফালে থাকিব এখন পাণ আৰু এফালে থাকিব এটা তামোল আৰু বাতিৰে ঢাকি থোৱা থাকিব আৰু দাঙিব লাগিব। যদি পাণ পৰে তেতিয়া হ'ব বোলে ছোৱালী আৰু যদি তামোল ওলায় তেতিয়া হ'ব বোলে ল'ৰা। এইটো এটা এনেই আৰু আগৰে পৰা চলি অহা ধেমেলীয়া খেল, এটা মানে অনুমান আৰু মোৰ পৰীক্ষাত ওলালে পাণ মানে ছোৱালী, আৰু ল'ৰাই হওক বা ছোৱালীয়ে হওক কোনো কথা নাই, খালি ভগৱানে সুস্থ সবলভাৱে পৃথিৱীলৈ আনিলেই হ'ল, তাৰেই কামনা কৰিছোঁ। ইয়াৰ নহয় জানো গোপিনীক বিদায় দিয়া পৰ্ব আহিলে মই এজনী এজনীকে সকলো গোপিনীকে বিদায় দিলোঁ আৰু তেওঁলোকেও মোক ধুনীয়া ধুনীয়া আশীৰ্বাদ দিলে। আৰু এইফালে মানুহজন পূৰা বিজি হৈ আছে, মোৰ লগত অকণমান ভিডিঅ' কৰিবৰ কাৰণেও তেওঁৰ সময় নাই। আৰু অফিচৰ কামটো তেওঁ আজিহে বেছিকৈ ওলাইছে, ফোনৰ ওপৰত ফোন আহিয়ে আছে আজি। আইটো বৌ এয়া পায়স বিলাই আছে ভিতৰতে। আইটো বৌ আৰু মইনাটো বৌহঁত থাকিলে মানে চিন্তা নাই আৰু ঘৰত কিবা পৰ্ব পাতিলেও। এইফালে মইনাটো বৌয়ে এয়া আলু ভাজি বিলাই ফুৰিছে। ব্লগত উলিয়াই দিম মই তোমাৰ নাম্বাৰ দিছোঁ নহয়, অফিচৰ ফোনবোৰ আজিহে বেছিকৈ আহিব পাৰিছে। এইফালে ভিনদৌৱে মাছৰ বাতি বিলাই আছে। হাই চুনচুনি। आप किसी को पूछिए तो डेकार गांव कहाँ पे है? डेकार गांव। খাই বৈ আজৰি হৈ সকলোকে বিদায় দিয়াৰ পাছত যেতিয়া ভিতৰলৈ আহি দেখোঁ ভণ্টিহঁতে এনেকৈ সজাইছে, বেবী শ্বাৱাৰ এনেকৈ বেলুন চেলুন লগাই দিছে আৰু ইয়াতে মানে ফটোশ্বুট অলপমান হ'ব ঘৰৰ মানুহখিনিৰ লগতে। আৰু তাৰ কাৰণে কৌশিকক মাতিছিলোঁ। এয়া মোৰ সৰু মামী আৰু এইফালে মা, তাৰপিছত এইফালে ডাঙৰ মামী, ইয়াতো ভণ্টি, সকলোৱে জানেই। এইফালে মামাৰ ল'ৰা, এইটো হাজবেণ্ড, এইটো কৌশিক, আৰু এয়া মোৰ মামাৰ ছোৱালী, মানে ডাঙৰ মামাৰ ছোৱালী। দুখনমান ফেমিলি ফটোও মই লগাই দিছোঁ ইয়াতে। যিহেতু প্ৰেগনেঞ্চি জাৰ্ণিৰ প্ৰত্যেকটো মুহূৰ্তই খুবেই স্পেচিয়েল, সেইকাৰণে কেমেৰাত এনেদৰে বন্দী কৰি ৰাখিলোঁ ফেমিলি মেম্বাৰ্ছৰ লগত। এণ্ড ফাইনেলি আমি এতিয়া আজৰি হ'লোঁ আৰু চববিলাক আলহী গ'ল, চববোৰ আলহী গ'ল। এতিয়া সন্ধিয়া নহয়, কেইটা বাজিছে? এতিয়া বাজিছে 8:49। চববোৰ আলহী গ'লেই, দিনৰ ভাগৰে যিহেতু প্ৰগ্ৰেম আছিলে। এতিয়া খালি অকল আহিব বাকী আছে, মোৰ মংগলদৈৰ কলিগখিনি আহিব বাকী আছে। তাহাঁত আহাৰীয়ে মই ৱেইট কৰি আছোঁ। আৰু ঘৰৰ ওচৰে পাঁজৰে আৰু দুই এজন আছে আৰু মানে যোনে ধৰক লাগি ভাগি দিছে আজি। তেওঁলোকক আকৌ ৰাতি ভাত খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছত মংগলদৈৰখিনি আহি আছে, মংগলদৈৰ কলিগখিনি। তো মনটো ভাল লাগি আছে বহুত, ৱেইট কৰি আছোঁ মই তেওঁলোকৰ কাৰণে। আৰু দিনৰ খানাবোৰতো আছেই, দিনৰ ভাতখিনিতো আছেই। এতিয়া ৰাতি আকৌ নতুনকৈ মানে চিকেনটো বনাইছে, মানুহজনে বনাইছে, যিহেতু তেওঁতো স্পেচিয়েল চিকেন বনায় ন, স্পেচিয়েল চিকেন বনায়, সেইকাৰণে মানে মানুহজনে চিকেনটো বনাইছে। আপোনালোকক দেখাই আছে। স্পেচিয়েল চিকেন বনিবনে আজি? আৰু এইফালে লাগি আছে শলাত ভৰাবলৈ, চাই দিয়া অকণমান। আৰু এইফালে আমাৰ নয়মী, নতুন মেম্বাৰ আহিছে আমাৰ ঘৰত এজনী। আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টিবিলাকে কি কৰি আছা? প্ৰজেক্ট নে হোমৱৰ্ক? প্ৰজেক্ট কৰি আছে। এইফালে বা, আৰু এইটো শুলে, টোপনি গ'ল। এয়া চকীবোৰ পাৰি থোৱাই আছে, কিয়নো তেওঁলোক আহিয়ে আছে আলহী, আৰু এতিয়াও আহিব বাকী আছে, যোনবোৰে দিনত আহিব নোৱাৰিলে মানে।
তেওঁলোকে এতিয়া ৰাতি আহিব আৰু যিহেতু স্পেচিয়েল দিন তো সেইকাৰণে মানে মই মানে হাতত মেহেন্দি লগাইছিলোঁ তো এবাৰ দেখাইছোঁ ৰ'বা আপোনালোকক এইফালে লিখিছোঁ গাৰ্ল এইফালে বয় মম টু বি কামিং চুন 2025 আৰু এইফালে সৰু সৰু ভৰি দুটা থাকিব লাগিব যাব নোৱাৰা মিটিং আছে ৰাতিপুৱা আমি লেট খাবনে হে আমি লেট খাবনে লাষ্ট গেছ কি যায় ন আমি ও হেৰি এনাম দেখি আছিলে গাৰ্গী কি খবৰ ভালেই সুদূৰ মংগলদৈৰ পৰা আহিছে প্ৰিয়ংকা সৰু প্ৰিয়ংকা মণি কংকনা হাই এয়া ডাঙৰ প্ৰিয়ংকা আৰু এয়া হিমাক্ষী আৰু এয়া খানা খাই আছে ইহঁতি আৰু এইফালে আমাৰ কমল দা আৰু প্ৰবাল দিয়া আৰু দাদা চ' ফাইনেলি মোৰ কলিগবিলাক আহি পালে মানে এক্স কলিগছবিলাক তো ইহঁত অহাৰ কাৰণে ইহঁতক মানে বহুত বহুত ধন্যবাদ মানে ইমান দূৰৰ পৰা যে ইমান ৰাতিখন আহিলে ঠাণ্ডাখনত তো বহুত বহুত ধন্যবাদ অহাৰ কাৰণে মোৰ বহুত ভাল লাগিলে মনটো God bless you. থেংক ইউ লাইন আহি গ'ল হৈ গ'ল